কিতাপৰ কথা চেনেলটো আপোনাৰ যদি ভাল লাগিছে আৰু আপোনাৰ যদি প্ৰিয় গ্ৰন্থ আছে তেতিয়া আপুনি তলত কমেণ্টত আপোনাৰ প্ৰিয় গ্ৰন্থখনৰ নামটো জনাই দিয়ক। আজি মই আপোনালোকৰ সৈতে মোৰ পছন্দৰ গ্ৰন্থ এখনৰ বিষয়ে, মোৰ অন্যতম প্ৰিয় গ্ৰন্থ এখনৰ বিষয়ে দুআষাৰ ব্যক্ত কৰিব ওলাইছোঁ। আচলতে কিতাপৰ এই বিশাল বিশ্বখনত এখন প্ৰিয় গ্ৰন্থ বাছি উলিওৱাটো অত্যন্ত কঠিন নহয়, মোৰ বিৰুদ্ধে আচলতে অসম্ভৱ। তথাপিও এনে এখন গ্ৰন্থৰ কথা মই আপোনালোকৰ সৈতে ক'ব বিচাৰিছোঁ, যিখনে মোক সদায় আলোড়িত কৰে, প্ৰভাৱিত কৰে আৰু পদে পদে আকৰ্ষিত কৰে। গ্ৰন্থখন হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথী। মহাৰথী হৈছে মহাভাৰতৰ অন্যতম এক চৰ্চিত চৰিত্ৰ কৰ্ণৰ ওপৰত, মহাবীৰ কৰ্ণৰ ওপৰত ৰচিত এখন গ্ৰন্থ। গ্ৰন্থখনত মহাৰথী কৰ্ণৰ দৃষ্টিভংগীৰে সমগ্ৰ মহাভাৰতৰ কাহিনীটো দেখুওৱাৰ এক সুন্দৰ প্ৰয়াস চলোৱা হৈছে। আৰু এই গ্ৰন্থখনে আচলতে মহাভাৰতৰ যি সমগ্ৰ কাহিনী, জয়াৰ যি কাহিনী, সেই কাহিনীটো আমাৰ ওপৰত এক অসমীয়া পঢ়ুৱৈৰ বাবে এক নতুনকৈ দাঙি ধৰাৰ চেষ্টা চলাইছে আৰু দাঙি ধৰাত আচলতে সফলো হৈছে। কাৰণ এই গ্ৰন্থখন পঢ়াৰ পিছতেই কৰ্ণ, যি মহাভাৰতৰ অন্যতম এক চৰ্চিত তথা বিতৰ্কিত চৰিত্ৰ, যাৰ দান কৰাৰ যি প্ৰবৃত্তি, দানবীৰ যাৰ নাম কৰ্ণৰ, সেই চৰিত্ৰক লৈ হয়তো আমি সদায় প্ৰশংসা কৰোঁ, কিন্তু দুৰ্যোধনৰ লগত তেওঁ থিয় হোৱা বাবে তেখেতক প্ৰায় সমালোচনাও কৰা হয়। গতিকে তেনেধৰণৰ এক বিতৰ্কিত চৰিত্ৰক লৈ চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে খুব সুন্দৰভাৱে গ্ৰন্থখন লিখি উলিয়াইছে। গ্ৰন্থখনৰ যি গদ্যশিল্প, যি ভাষা, সেয়া খুব সাৱলীল, কিন্তু অথচ তাৰ সমানে সমানে শক্তিশালীও, যি অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে কেৱল সাৱলীল নহয়, এই গ্ৰন্থখনৰ যি ভাৱ, যি বস্তু, যি গাম্ভীৰ্যতা, তাৰ লগত খাপ খোৱাকৈ চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে খুব শক্তিশালী ভাষাৰে এই গ্ৰন্থখন ৰচনা কৰিছে। গতিকে এই গ্ৰন্থখন নিঃসন্দেহে অসমীয়া সাহিত্যৰ ইতিহাসৰ অন্যতম এক শ্ৰেষ্ঠ গ্ৰন্থ, এক শক্তিশালী গ্ৰন্থ, তথা অসমীয়া সাহিত্যৰ ইতিহাসৰ সমালোচনামূলক যিসমূহ গ্ৰন্থ, তাৰ ভিতৰত এইখন নিঃসন্দেহে এখন লেখত ল'বলগীয়া গ্ৰন্থ। গতিকে যিসকলে এই মহাৰথী গ্ৰন্থখন আজিলৈ পঢ়া নাই, তেওঁলোকক মই পঢ়িবলৈ আহ্বান জনালোঁ, কেৱল এইবাবেই যে মহাভাৰতৰ দৰে কাহিনীৰ ওপৰেদি আপোনালোকক এক নতুন আলোকপাত কৰাৰ সুযোগ দিব, সুবিধা দিব। গতিকে ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ, কাৰণ মহাৰথী নিঃসন্দেহে আমাৰ সকলোৰে বহুতৰে এখন প্ৰিয় গ্ৰন্থ আৰু পঢ়িব। কিতাপৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সদায় পাই থাকিবলৈ কাষৰ বেলটো ভিডিঅ' আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক।